আজি পুৱাই ওলাইছোঁ যোৰহাটৰ পৰা শিৱসাগৰ নগৰত অৱস্থিত ৰংঘৰ আৰু তলাতল ঘৰ চাবৰ কাৰণে। প্ৰথমতে আমি আহিছোঁ ৰংঘৰলৈ। এয়া ৰংঘৰ আহি পাই গৈছোঁহি। ৰংঘৰ পাই গ'লোহি। গাড়ীখন ইয়াতে ৰাখি এতিয়া ৰংঘৰ চাবলৈ টিকেট কৰিবলৈ আগবাঢ়িছোঁ। ৰজা প্ৰমত্ত সিংহই ৰংপুৰৰ ৰূপহী পথাৰত 1746 চনত এই ৰংঘৰটো নিৰ্মাণ কৰিছিলে। এই ঘৰটোৰ আকৃতি হৈছে এয়া 2 খলপীয়া আৰু ইটা বৰণীয়া ৰঙৰ। ইয়াতে ৰজা বহি পেলাই খেল উপভোগ কৰিছিলে। সেইটো একো নাই, একোৱেই নাই। সেইটোৱে এক নম্বৰ কথা। এইটো আছে, এইখিনি মাজৰখিনি বেলেগ কৰিলে, এইখিনি আগতে আছিলে বাৰু। এই ইফালে ষ্টেপটোতহে আছে, বাকী এইবিলাক প্লাষ্টাৰ কৰি ষ্টেপটোহে অৰিজিনেল আছে। আৰু সেইটো পুৰণা বেৰখনৰ অকণমান টুকুৰা ওলাই আছে পষ্টকেইটাৰ ওচৰত। পুৰণি কীৰ্তিচিহ্ন বুলি এইখিনিয়ে আছে। এইখিনিয়ে আছে বাকী খটখটিটো সদায় এইখিনিয়ে আছে। পুৰণি কীৰ্তিচিহ্নসমূহ সময়ত মেৰামতি পুনৰ্নিৰ্মাণ কৰিবলগীয়া হয়। তেতিয়া পূৰ্বৰ স্থপতিবিদৰ আৰ্হি সলনি নকৰাকৈ একে ৰাখিবলৈ চেষ্টা কৰিব লাগে। চীনৰ লগত বহুত মিল আছে নহয়। মই লৈ লৈছোঁ।